হেল্ল' এভৰিৱান, কেনেকুৱা আপোনালোকৰ খবৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মোৰ লগত আহিছে মোৰ মা। আপোনালোকে দেখিছে আগত গৈ আছে আৰু আমি দুয়ো গৈ আছোঁ আজি আমাৰ মামা ঘৰলৈ। আৰু আমাৰ মামা ঘৰৰ ওচৰতে বেছি দূৰ নহয়, সেয়ে আমি খোজেৰে আহি আছোঁ। এতিয়া খেতিৰ ছিজন, সেয়ে আমি মামাহঁতক খেতিত অলপ হেল্প কৰি দিওঁ বুলি আহিছোঁ। আৰু খেতি পথাৰৰ কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো। আমি পাইছোঁহি আৰু মামা ঘৰ বেছি দূৰ নাই। হৌৱা আপোনালোকে দেখিছে মামা ঘৰ ওলাই আছে। এয়া মই অলপ পাচলি কুটি দিছোঁ। মোকেই দেখি আকৌ আমাৰ মামা ঘৰৰ কণমানিকেইটাকো লাগে পাচলি কুটিব, কৰিছে আৰু যিমান পাৰিছে। এয়া মামা ঘৰৰ সন্মুখৰ ভিউটো অলপ দেখাই দিছোঁ। কণমানিকেইটাই আকৌ গৰমত থাকিব নোৱাৰি বৰফ খাইছে, দেখিছেনে? মামাও আহি পালেহি পথাৰৰ পৰা। এতিয়া ৰোৱনীলে চাহ নিব আহিছে। হৌৱা দেখিছেনে পথাৰত জাল মাৰি আছে। পথাৰত ইমানেই পানী হৈ গৈছে, জাল মাৰিব পৰা হৈ গৈছে। এয়া দেখিছেনে ৰোৱনীক ভাত দিব যাব ওলাওঁতেই আকৌ চাইকেলত পম্প নাইকিয়া হ'ল। এতিয়া আকৌ মামায়ে চাইকেলত পম্প দি দিছে। এতিয়া ৰোৱনীলে ভাত লৈ গৈ আছোঁ। মোৰ লগত আকৌ মামা আহিছে দেই, মই আকৌ অকলে অহা নাই। আহি পাই গ'লোহি পথাৰ। এতিয়া মোৰ মায়ে ভাত উলিয়াই আছে আৰু ময়ো ইয়াতে ভাত খাম বুলি আহিলোঁ, কিয়নো পথাৰত ভাত খোৱা মজাটোৱে বেলেগ নহয় জানো গাইজ। হৌৱা ট্ৰেক্টৰে হাল বাই আছে আৰু এয়া মাছ ধৰি আছে। আৰু মাছটো পাওক নাপাওক কিন্তু মাছ ধৰিবই, কাৰণ মাছ ধৰাটো মানে এটি বিশেষ বুলিয়ে ক'ব পাৰি, বহুত চখ পোৱা যায়। এয়া ৰোৱনীয়ে কঠীয়া ৰুই আছে। ৰোৱনী অন্য কোনো নহয়, মোৰ মা আছে, মামী দুগৰাকী আৰু ভণ্টি দুজনীয়ে ৰুই আছে। পৰশৰুমতে কি জানো মায়া সদা উকাৰাতিতে ফুলে কেতেকী মই চমকো। দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল দেখিছেনে কি সুন্দৰ এটি পৰিৱেশ। মন বলাকা তোমাৰে সপোনকে, তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা, হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া, তুমি দিলা 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 ঠিকনা। অ জিয়া 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 বাসনা, মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা। পথাৰৰ কাষতে এয়া চাহ বাগান আছে আৰু এই বাগানখনত এটি ঢিপ আছে। সেই ঢিপটো মানুহৰ মুখত শুনা মতে আগৰ দিনৰ কোচ ৰজা বংশৰ ৰজা আৰু ৰাণীৰ মৈদামনি বুলি জনা যায়। এয়া ৰোৱনীসকল ৰুই কৰি ঘৰলৈ যাব লৈছে আৰু বেলিও ডুবিবৰ হ'ল।
চকুৰে আছুতীয়া বাটেৰে শুকুলায় জাক দাৱৰ নামে মই চমকো দেখিছেনে সন্ধিয়া পৰত এই সুন্দৰ পৰিৱেশৰ মনোৰঞ্জন ল'বৰ বাবে মানুহখিনিও ওলাই আহিছে ৰাস্তালৈ। আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰি পুনৰ এটি নতুন ব্লগৰ সৈতে আকৌ আহিম আপোনালোকৰ মাজলৈ সুৰভি বৰা। ব্লগটো যদি চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিলৈ ইমানেই। অ'কে।